নগালেণ্ড অসম সীমান্তৰ কাৰ্বি আংলঙৰ সীমান্ত এলেকা পৰিদৰ্শনকাৰী স্বাস্থ্য পৰিষদৰ অমৰ সিং টিছৰ নেতৃত্বত এটা প্ৰতিনিধি দল আজিৰে পৰা কাৰ্বি আংলং জিলাতো আৰম্ভ হ'ল 18 পৰা 46 বছৰ বয়সৰ লোকক COVID-19 টিকাকৰণ প্ৰথম দিনা 1000 লোকক টিকাকৰণ সম্পন্ন কেছে হামৰেন মুখ্য শাখাৰ প্ৰশংসনীয় পদক্ষেপ চাফাই অভিযান চলালে হামৰেন পুৰণা বজাৰ এলেকা নমস্কাৰ ষ্টুডিঅ'ত মই পৰাগজ্যোতি শৰ্মা এতিয়া পাইছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ দেশজুৰি COVID-19 বিভীষিকাত ইতিমধ্যে লকডাউন ঘোষণা কৰা নগালেণ্ড চৰকাৰৰ অদ্ভুত কাণ্ড বহিৰাজ্যৰ পৰা প্ৰৱেশ নিষেধ কৰাৰ বাবে চেকগেট সাজি পথ অৱৰোধ কৰিছে কাৰ্বি আংলং জিলাৰ টিলা বস্তিত খবৰ পাই কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ অধীনস্থ ভূমি ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ সহিত স্বাস্থ্য পৰিষদৰ এটা প্ৰতিনিধি দল উপস্থিত হয় স্বচক্ষে পৰিদৰ্শন কৰে উক্ত স্থান COVID-19 প্ৰতিৰোধ ব্যৱস্থাৰ নামত কাৰ্বি আংলঙৰ ভূমি বেদখলৰ চক্ৰান্ত নগা পৰিস্থিতি সন্দৰ্ভত ভালদৰে ভুল হ'বলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিৰ্দেশত সীমান্ত এলেকাত অব্যাহত থকা পথ অৱৰোধ স্থানত পৰিদৰ্শনকাৰী স্বায়ত্ত পৰিষদৰ এটা প্ৰতিনিধি দল কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ নেতৃত্বত যোৱা বিশাল প্ৰতিনিধি দলটোৱে নগালেণ্ডৰ উপায়ুক্তক এই সন্দৰ্ভত বিতংভাৱে জানিবলৈ দিয়ে আৰু অতি শীঘ্ৰে উক্ত স্থানৰ পৰা চেকগেট উঠাই লৈ যাবলৈ অনুৰোধ কৰে ইপিনে সাংবাদিকৰ হোৱা এক সমূহ সাক্ষাৎকাৰত কাৰ্যবাহী সদস্য অমৰ সিং টিছই কয় যে ৰাজ্য স্থায়ী চৰকাৰ গঠন হোৱাৰ পিছতেই নগালেণ্ড অসম সীমান্ত কাৰ্বি আংলঙত ৱেলকাম গেট এখন সাজিব আৰু সীমান্তৰ বনাঞ্চল এলেকাত অবৈধভাৱে বন্ধা ঘৰসমূহ উচ্ছেদ কৰা হ'ব উল্লেখ্য সীমান্ত এলেকা পৰিদৰ্শনৰ সময়ত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছ প্ৰদীপ ডিফুজা খনসিং ৰংপিকে ধৰি কেইবাগৰাকী সচিব ভূমি আৰু ৰাজহ বিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰী বন বিষয়াকে ধৰি ছাত্ৰ নেতাসকল লগতে মহিলা সংগঠনৰ কৰ্মকৰ্তাসকলে লগ দিয়ে টেংপেন লাডাখ নাগালেণ্ডৰ বৰ্ডাৰ along কাৰ্বি আংলং আৰু ৰেভিনিউ এৰিয়া টিলা বস্তি লাপেনকে লিতুম কাৰ্বি আংলং alongre lapenke aku tila bosti bangke sorgari gangbura mata debo sarmalo lasi ladakhan lo abandri ke lasi Nagaland asal asabola COVID-19 la so aget bang Karbi Anglong nang parlo det lasi nelitum siam sa nang pen khat si dak local MSC Prodip Dipusa EM Raju Tiso lapen khonsing lapen principal secretary DFO secretary lapen ke KSC asong hini tumpet ben dak nang homri lo lapen ko pupu adisi tum same cingki cethan bom lo lasi labang so ge da bangke lage la covid pena sabo nini ni thom pena pilon te uthai popu bangsi nelitum birta long lo lamang lasi non besi pada ni troxy pena pilon da lage uthai da po lage litum along le bidong mati lasi Nagaland asor along le tum agency ane aku Nagaland atum sidame itu along le agency sitame nang en edadang po solam si pupu administration don ta cingki cethan bom la jong si illegal nang charai do pulo dang te forest along le long pulo dang lage eviction bang lage claim back boy te office tabe revenue along le long pulo dang te peni kenam pen sitame kachipi ben pusame lage Karbi Anglong tame naga tum ta nang doun mati tum Karbi tum sitame Nagaland tame dodam un manti alamang ke di ta along le bang ke Karbi Anglong nang dodun lo pulon de Karbi Anglong autonomous council a hukumateng Assam government a hukumateng pensi lake cingki cethan lapen lason si alang tum da kroi ponang po alamang or lecture report ka news
সমগ্ৰ ৰাজ্যৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ল 18 পৰা 46 বছৰ বয়সৰ ব্যক্তিক টিকাকৰণৰ কাৰ্যসূচী। সমগ্ৰ ৰাজ্যৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ল 18 পৰা 46 বছৰ বয়সৰ ব্যক্তিক টিকাকৰণৰ কাৰ্যসূচী। জিলাখনত প্ৰথম দিনাই 1000 লোকে গ্ৰহণ কৰে কোভিড-19 প্ৰতিষেধক টিকা। মহামাৰী কোভিড-19ৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইদৰে টিকাকৰণ কেন্দ্ৰত দেখা গৈছে প্ৰতিষেধক লোৱা সকলৰ ভিৰ। আজি প্ৰতিষেধক ল'বলৈ সুবিধা নোপোৱাসকলে অহাকালি ল'ব পাৰিব। মই আজি এই কোভিডশিল্ডৰ ভেকচিনটো লৈছোঁ। লওঁতেও একো গম পোৱা নাই, এতিয়ালৈকে ভালেই আছোঁ, একো প্ৰব্লেম হোৱা নাই। এতিয়া 18 বছৰৰ ওপৰৰ পৰা আজিৰ পৰা আৰম্ভ হৈছে আৰু চবেই যদি এইটো লয় ভাল মানে ল'বই লাগে আৰু যিটো চিটুৱেশ্যন আমাৰ চলি আছে সেইকাৰণে এতিয়ালৈকে একো প্ৰব্লেমো হোৱা নাই, দিওঁতেও একো প্ৰব্লেম হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট কা নিউজ। কেএছএ সামৰেণ মুখ্য শাখাই গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ। সমগ্ৰ সামৰেণ বজাৰ এলেকাত পুৱা ভাগত চলালে চাফাই অভিযান। সকলোৰে সুস্বাস্থ্য সুপৰিৱেশ বজাই চলিবৰ বাবে নিজৰ ঘৰৰ উপৰিও দাঁতি কাষৰীয়া অঞ্চল পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাটো সকলো নাগৰিকৰে কৰ্তব্য আৰু এই কৰ্তব্য সোঁৱৰাবলৈ তথা সজাগ সচেতন হ'বলৈ সামৰেণ কেএছএ মুখ্য শাখাৰ সদস্য তথা বিষয়ববীয়াসকলে আজি ৰূপায়ণ কৰে চাফাই অভিযান কাৰ্যসূচী। সভাপতি টিমথি ৰংপি আৰু চনা টেৰাঙৰ নেতৃত্বত ৰূপায়ণ কৰা এই চাফাই অভিযান কাৰ্যসূচীৰ সন্দৰ্ভত কেএছএ নেতৃত্বই কয় যে কেৱল সামৰেণ পৌৰসভালৈ বাট চাই নাথাকি নিজৰ এলেকা বুলি এইদৰে আটাই চাফ চিকুণ কৰিব লাগে। আনহাতে কেএছএ নেতৃত্বত এই কাৰ্যক ভূয়সী প্ৰশংসা কৰে স্থানীয় ৰাইজে। Patumi pen litum labang so hiti kapang thir asai deng ponsi patumi jitu kapang thir keledam de ketang tedim puthot pini litum continue ponthulo lapen la so continue long chorong tum ladak litum hamren pen angtan lokachali dam pen hem kachewang pen labang so sailong nang cherabdun abang phubang phitan man ningaklong pen chorolo lapen ladak hamren arat mate hiti hem phudum phanili kacuniri yang tung la pulo nang litum akula da theng no yong si kewara thai do pulo la hadak levarik benon la pen nang litum mena kulat long bangke kartun pen sa mena litum dasjid bang chipi pon vek nei la pen adun thu bangke hamren municipal board team phan chuning rigang tung thula pthala nang litum prabjin pen bang dasbin bang peong tha athe ladak theglong lo dukan food truck pen dasbin isi la puson si docot sampai ni tum chuning rigang tung la pulo dukan hum ni pen dasbin isi pino ba dukan hum thom pen dasbin isi lenang tum pi anta chogi la pen na dun thu bangke kapang thira bang jesemet soipar tum phan hithi rui pen phonga bangke alang li tum han duty continue pa cheklem sante ili tum hawar lapan kasaur mate ki terraji alam thesia be pu nili pen mathada সামৰেণৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কা নিউজ। হয়, আমি আপোনালোকক দেখুৱাম এখন পিছপৰা অঞ্চলৰ দুখৰ কাহিনী নহয়, দুখ আৰু যন্ত্ৰণা তথা শতিকাৰ আটাইতকৈ জীয়া যন্ত্ৰণাৰ ছবি। ৬৭ বছৰ পূৰ্ণ কৰা কাৰ্বি আংলং সাহিত্য পৰিষদৰ কোনো এটা চৰকাৰে মাথোন এটা প্ৰচেষ্টাও নকৰিলে অঞ্চলটোৰ ৰাইজক সামান্যতম আধুনিক সা সুবিধা প্ৰদানৰ। চাওঁহক আমাৰ এই প্ৰতিবেদন। এয়া কোনো চিনেমাৰ দৃশ্য নহয়। মেলে মিটিঙে ৰাজনৈতিক নেতাসকলে তথাকথিত উন্নয়নৰ দাবী কৰা বিপৰীত তথা বাস্তৱ ছবি।
প্ৰতিটো বাৰিষা কালত উফন্দি উঠা নৈৰ পানীৰ বুকুৰে হাতত জিঅটো লৈ এইদৰে এই কালিয়নী নৈখন পাৰাপাৰ কৰে কি শিশু কি যুৱক যুৱতী কি গৰ্ভৱতী মহিলা কি বুঢ়া মেথা আটাইৰে বাবে পাৰাপাৰ হোৱা একমাত্ৰ উপায় বাঁহৰ চৈ বৃহত্তৰ নিৰীপ সমষ্টিৰ তাৰাপুং বৰপুং পৰলাংচু অঞ্চলৰ ৰাইজে অঞ্চলটোত বসতি স্থাপন কৰিবলৈ লোৱা দিনৰে পৰা এইদৰে নৈখন পাৰাপাৰ কৰি আহিছে সম্পত্তি এই নৈখন পাৰ হ'বলৈ জনে প্ৰতি দিব লাগে 10 টকা এখন বাইক পাৰ কৰিবলৈ হ'লে দিব লাগে 20 টকা খেতিয়কসকলে নিজৰ নিজৰ খেতিত উৎপাদিত শস্য তিল ধান সৰিয়হ আদিও চৈৰে পাৰ কৰে কাৰ্বি আংলং জিলা গঠন হোৱাৰ ৬৭ বছৰটো চৰকাৰে এইদৰে ন্যূনতম সা সুবিধাৰ পৰা অঞ্চলটোৰ ৰাইজক বঞ্চিত কৰি অহাৰ সন্দৰ্ভত স্থানীয় ৰাইজে কয় আমাক অতি শীঘ্ৰে এখন দলঙৰ প্ৰয়োজন কেতিয়া পূৰণ হ'ব ৰাইজৰ এই এখন দলঙৰ সপোন কেতিয়া চকু খুলিব বৰ্তমান পৰিষদত শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ চাহবিলাক আহি ইয়াতে অলপ নদীতে অলপ কিবা ছাৰ্ভে কৰাৰ সময়তে আমি লগ পাইছোঁ ইয়াতে আমাৰ পানী পাৰ কৰাটো বহুত অসুবিধা হয় আৰু বাৰিষা সময় হ'লেও বা খৰালি সময় হ'লেও অলপ অসুবিধা হয় কিন্তু আপোনালোকৰ এইটো দলংটো দিলে ভাল বোলে আমাৰ চবেই মানুহ এইটোহে ভাবি আছে আপোনাৰ কোনটো গাঁৱত মানুহ হয় এইটো আমাৰ বালিজানটো এইটোৰ পৰা আমি ৰীমা এইটো ক'ব বহুত কথা ক'ব নোৱাৰে ইমান হ'লেও ইমানটো কৈ দিছোঁ আপোনাৰ নাম জনাব আমাৰ নামটো খেন ৰীমা এইটো পাহাৰ যোৱাকেইটাও এইটোৱে আপডাউন কৰে নেকি আমাৰ বৰপং বৰলাংচ ৰিঠিলাংচ এইবিলাক চব ইয়াতে পাৰ কৰে ইয়াতে বহুত কষ্ট পায় এইটোৰ পৰা এইটো সোনকালে এইটো দলংটো দি দিলে ভাল বোলে আপোনালোকৰ ধৰণৰ কিবা ৰিকুৱেষ্ট কৰি আছোঁ আৰু কয়লামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাট নিউজ সময় বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Konakulat si mithang karbi pinding sumpot ang pompin kilong at po. Nangletong lapuson ke matha kisung doma. Jong si do prote matha nani. Nangletong humrik non pinding sumpot akudada long. Bangso akudat long nangletong karbi pinding sumpot pekok pini wampok chipan choy hongthor karbi peum lek paikom jamburong pehum karbi pers jamburong so karbi bospin karbi beg lapin gamsai ri sitamik long et po. Lapin bangso akudat nangletong anidang le humri jita ingpuikji. Lasi Prabsin pen humrik non pending support akulat di Fuluru langso Daily Market opposite Drangsena Satu Auditorium Holalong. La penang itong ka order jiapan la aber kipia number long humrik non. Choral hoy pokchukor jinjin ta nang na. Igar koy bong manay wang sarak thane pokchukor ong. Pipolote. Igar ko ni pokchukor elo timen duway nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong bang puji mini. Pokchukor dawai nang pidun tha. Lada ketok 24/7 open pu. Zero anteng puduman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahenlo Alon Medical Store Icheng si Karbiang Bongpen Kang Pucheng Pharmacy. Labangso Pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nangli order pikang lote Prabjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame humring non.
anso se kachini jiaphan aber kipya number along humrik tami প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত অসম বিশ্ববিদ্যালয় ডিফু চৌহদত বিশ্ববিদ্যালয় পৰ্যাপ্ত ছাত্ৰ ছাত্ৰীয়ে ছমহীয়া কাৰ্বি ভাষাৰ পাঠ্যক্ৰমৰ বাবে পাঠ্যপুথি লামজাৰ লাপেন লামলাৰ উন্মোচন কৰা হয় উন্মোচন কৰে কাৰ্বি কালচাৰেল ছ'চাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰয় বিশিষ্ট সাহিত্যিক তথা অভিধান প্ৰণেতা ছাৰ ক্লিম তাৰৈ লিখা লামজাৰ লাপেন লামলাৰ নামৰ পাঠ্যপুথিখন ডিফুস্থিত নিজা কাৰ্যালয়ত শুভ উন্মোচন কৰে বিশ্ববিদ্যালয় ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে ছমাহৰ বাবে ল'বলগীয়া পাঠ্যক্ৰমখনি উন্মোচন কৰি পাঠ্যপুথিখনে কাৰ্বি ভাষা ভালদৰে আৰু ব্যাকৰণিক হিচাপে শিকি উপকৃত হ'ব পাৰিব বুলি কয় আনহাতে পাঠ্যক্ৰমখনি প্ৰস্তুত কৰা ছাৰ ক্লিম তাৰৈ কাৰ্বি ভাষাৰ শিকিবৰ বাবে 101, 102 আৰু 103 বিষয় হিচাপে ঠিক কৰা বুলি কয় এতিয়া দ্বিতীয় বেচ ছাত্ৰ ছাত্ৰীয়ে ছমহীয়া পাঠ্যক্ৰম ল'ব পাৰিব পাঠ্যপুথিখনৰ যোগে ইংৰাজী আৰু কাৰ্বি ভাষাত প্ৰস্তুত কৰা পাঠ্যপুথিখনে ভাষা শিকাত সহজ কৰি তুলিব আনহাতে পাঠ্যপুথিখন প্ৰকাশ কৰে কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে উন্মোচনী সভাত চামফ্ৰি কিমি কাকতৰ সম্পাদক কিৰি ৰংহাং বিশিষ্ট কবি তথা প্ৰাবন্ধিক খগেন ইংতি KCSৰ সম্পাদক ডেনিয়েল টেৰন প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে কিতাপ kapapang mangke lake Pradip Rongpi executive member Karbi Autonomous Council abang so kitab ni ligi tok bangke lasan lo dipu university campus along Jeklojon Trok Kacharli Angdeng do laso Jeklojon Trok Angdeng phan aprang pen series syllabus ipi do laso syllabus setting pen kitab lasonare lase laso syllabus ducot kitab abi pulutang te Kacharli pan sungkrung lasi 101 102 103 and subject thom hadak do lasi 103 bangke nili syllabus setting pen toksi ing pulo 103 laso kitab men ke lamjor lapen lamlar pasigipu ladake karbi alam pen english alam ke tok nangji koson si arleng alam lapen english alam pen ke tok duning nangji ma lapen english alam pen arleng alam koson si ke lar nangji ma labang so puthak si labang so kitab long tok laso kitab lo ason ason karbi phurkimu tha thihek pen english alam lapen karbi alam ke tok kondo মংগলে ৰিপৰ্ট কাৰ্বিউজ পশ্চিম কাৰ্বি আংলঙৰ চিনথং সমষ্টিত বছৰ ধৰি বসবাস কৰি অহা খাচীয়া জনগোষ্ঠীৰ এটা গোট খুৰাম ফাৰ নংটুম নামে পৰিচিত এইসকলৰ পূজা পাবন শৈলী চাই কাৰ্বি দিৱানী ডিমাচা তৎকালে হয়তো ধৰিব নোৱাৰিব চাওক আমাৰ সাংবাদিকৰ এই বিশেষ প্ৰতিবেদন চিনথং সমষ্টিৰ মাই নচাৰ নামে অঞ্চলত নিকাজিকৈ বসবাস কৰা এইসকলে খুৰাম ফাৰ নংটুম জনগোষ্ঠী তেওঁলোকৰ এয়া থব লিনত অনুষ্ঠানৰ সম্পন্ন কৰি থকাৰ দৃশ্য বতৰ খেতি আৰম্ভণি হোৱাৰ আগতে তথা মাটিত শস্যগুটি সিঁচাৰ আগতে এই অনুষ্ঠান সম্পন্ন কৰে অতি ভক্তি আৰু পবিত্ৰতাৰে এক কথাত বতৰ খেতি নদন বদন হোৱাৰ কামনাৰে এইদৰে পূজা পাবন আগবঢ়োৱা হয় খুৰাম ৰিচৰ উপস্থিতিত খুৰাম ৰাইজে সম্পন্ন কৰে এই অনুষ্ঠান joklim jokpet mane labangso a tholangdo itum jongsi ningkani si bak klem kledat pulote itum chok sidat ji lage mane ki chok chi alam the bangke itum la than thuli itum baphan itum bang adan adi pinangkok lasi itum ladak ke doduna bangke hapir the kang duk pen itum bhari anampi bharia namdur ason lo lasi ladak ke do cengke itum si mane do dun pulok te la hedum phan jong si adana di pipe plote itum ki do ta dono dakji la si ki e ki sok
kupi maki iji hen tame purui tame sok sang tame lasila bangso asek abangsi itum ningkani si pen iput itum to budam benang itum bine ningkani si pen iput ke sok puseta itum ewek nangji ba nongwek nangji আমৰিৰ পৰা পিৰাতানীৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ